সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে আজি আমাৰ এই সংবাদ মেলখনত আহি আমাৰ লগত সংযুক্ত হোৱাৰ কাৰণে আমি ইপিপিএল দলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ এই সংবাদ মেলত উপস্থিত আমাৰ ইপিপিএল দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল, কৰ্মকৰ্তাসকল, আমি আচলতে নিৰ্বাচন কেন্দ্ৰিক এটা সংবাদ মেল সম্বোধন কৰিব ওলাইছোঁ। আমি দেখিছোঁ বিপিএফৰ কিছুমান নেতা পালি নেতাই সংখ্যালঘু সমাজত গৈ তেওঁলোকে নিৰ্বাচনী সভা সমিতিত কিছু ভুল তথ্য প্ৰচাৰ কৰা, মানুহক বিপথে পৰিচালিত কৰা কামখিনি কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। আমাৰ তাত খবৰ আহিছে। তো প্ৰথমতে বিপিএফ দলটো যে এটা সংখ্যালঘু বিদ্বেষী দল, তেওঁলোকে যে সংখ্যালঘুৰ তেজ খাই ভাল পায়, তেওঁলোকে যে সংখ্যালঘু মানুহখিনিক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল, তেওঁলোকৰ শাসনকালত যে ঘৰ বাৰী জ্বলাই সংখ্যালঘু মানুহখিনিক কেম্পত ৰাখিব লগা পৰিৱেশ হৈছিল, এই কথাখিনি আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ। আজি যিজন বিপিএফৰ নেতাই সংখ্যালঘু অঞ্চলত গৈ মাইনৰিটি মানুহখিনিক বুজোৱাৰ চেষ্টা কৰি আছে যে ইপিপিএল দলটো সংখ্যালঘু বিৰোধী দল বুলি, তেওঁলোকৰ সেই নেতা এজনৰ কথা আপোনালোকৰ সন্মুখত ৰাখিছোঁ। এইজন শ্বাহজাহান আলী আহমেদ, তেখেত বিপিএফ দলৰ যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক। তেওঁৰ লিখনি এইটো। তেওঁ লিখিছে, বিটিআইডিত পুনৰ তেজৰ চেকুৰা, চৰকাৰ আৰু উগ্ৰপন্থীৰ মিতিৰালিৰ ফলতে প্ৰাণ দিব লগা হৈছে সংখ্যালঘু লোক। শ্বাহজাহান আলী আহমেদ, এইজন শ্বাহজাহান আলী আহমেদ এটা সময়ত বিপিএফৰ বিৰুদ্ধে লেখামেলা কৰিছিল, বিপিএফৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, আৰু আজি এই শ্বাহজাহান আলী আহমেদ কেৱল তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবে সংখ্যালঘু অঞ্চলত গৈ আমাৰ ইপিপিএল দলৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইপিপিএল দলৰ বিৰুদ্ধে প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে। এতিয়া মই ক'ব খুজিছোঁ যে শ্বাহজাহান আলী আহমেদ ডাঙৰীয়া, আপুনি এবাৰ ভাবক, আপুনি যেতিয়া জাতীয় সংগঠন কৰিছিল তেতিয়া আপোনাৰ স্থিতি কি আছিল আৰু আজি আপুনি ৰাজনীতিত আহি কি স্থিতি লৈছে। মই আকৌ কৈছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ কেতিয়াও ভাল পোৱা নাছিল, তেওঁ মুছলমানক হত্যা কৰা এটা দল। আপোনালোকে জানে, এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ তিতাগুৰিত দিন দুপৰতে গুলিয়াই হত্যা কৰা হৈছিল, আৰু সেই ঘটনা যেতিয়া CBI তদন্ত কৰিছিল, CBIৰ চাৰ্জশ্বিটত 3জন ব্যক্তিৰ নাম উল্লেখ কৰিছিল। আপোনালোকক এই ফটো সহকাৰে দেখুৱাইছোঁ। এইকেইজন বিপিএফৰ কৰ্মী, আপোনালোকে জানে, দিগাংকৰ মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম, এই 3জন বিপিএফৰ ইউথ কৰ্মী আছিল। তেওঁলোকে লাফিকুল ডাঙৰীয়াক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল। এতিয়া আহিছোঁ আচল কথাটো। আমাৰ বিটিআৰ চৰকাৰে যোৱা 4 তাৰিখে চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত 1868 টোটেল ফেমিলিক মাটিৰ পট্টা প্ৰদান কৰিছে, সেটেলমেণ্ট কৰিছে। তো কথাটো হৈছে এনেকুৱা, বিপিএফ দলৰ যিখিনি সংখ্যালঘু নেতাকৰ্মী, তেওঁলোকে বিচৰা নাই ইউপিপিএল চৰকাৰৰ জৰিয়তে মুছলমানসকলক মাটিটো দিয়া হওক, মাটিৰ সেটেলমেণ্ট দিয়া হওক, পট্টা দিয়া হওক, আবণ্টন দিয়া হওক, এই কথাখিনি তেওঁলোকে বিচৰা নাই। আৰু তেওঁলোকে এতিয়া এটাই ৰাজনীতি কৰি আছে যে আমি আকৌ চৰকাৰত আহিলে মুছলমানৰ মাটিৰ সমস্যাখিনি সমাধান কৰিম। মই এই সংবাদ মেলৰ জৰিয়তে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ খুৱে বাবে থকা মুছলমান নেতাসকলক সুধিব বিচাৰিছোঁ, আপোনালোকে যে 15 বছৰ BTCত শাসন কৰিলে, কেইজন মুছলমান মানুহক মাটিৰ পট্টা দিছে, এলটমেণ্ট দিছে, সেটেলমেণ্ট দিছে, তাৰ তথ্য ৰাজহুৱা কৰিবলৈ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে এইটো জানি ভাল পাব যে আমাৰ বিটিআৰ চৰকাৰে যিখিনি এলটমেণ্ট দিয়া ডকুমেণ্ট, এই ডকুমেণ্টখিনি তেওঁলোকে টেম্পাৰিং কৰিছে, কম্পিউটাৰত এডিট কৰি ৰাইজৰ মাজত বিতৰণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইটো হৈছে আপোনাৰ অৰিজিনেল ডকুমেণ্ট, আমাৰ বিটিআৰ চৰকাৰে দিয়া এইটো হ'ল অৰিজিনেল ডকুমেণ্ট। আৰু এই ডকুমেণ্টটো হৈছে তেওঁলোকে কম্পিউটাৰত এডিট কৰি টেম্পাৰিং কৰি ৰাইজৰ মাজত বিতৰণ কৰি বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। তো ইতিমধ্যে ইয়াৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে আমাৰ প্ৰশাসন তথা আৰক্ষীৰ ওপৰত বিশ্বাস আছে। আমি যিহেতু গণতন্ত্ৰক ভাল পোৱা এটা দল, আমি ৰাইজৰ পক্ষত কাম কৰা এটা দল হয়, নিশ্চয় আৰক্ষী আৰু প্ৰশাসনে এই টেম্পাৰিং কৰা বিষয়টো দৃষ্টিগোচৰ কৰিব আৰু তেওঁলোকৰ ওপৰত আইনগত যিখিনি বিধি ব্যৱস্থা সেইখিনি কৰিব। তো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা 17টা বছৰত BTC অঞ্চলটো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যে দিনৰ সময়ত বা ৰাতিৰ সময়ত
সংখ্যালঘু মানুহখিনি ওলাই যোৱাত ভয় খাইছিল। সেই পৰিৱেশটো মষিমূৰ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি 3টা বছৰত BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ল। এই শান্তিৰ পৰিৱেশটো যাতে আপোনালোকে সহযোগ কৰক, আমাৰ বিটিআৰবাসী যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোকে যাতে শান্তিৰ পৰিৱেশটো বৰ্তাই ৰাখে তাৰ কাৰণে আহ্বান জনাইছো। অঞ্চলত হোৱা সভা সমিতিত গৈ তেওঁ প্ৰচেছন, সেটেলমেন্ট, এলটমেন্ট এই কথাবিলাক অলপ বিভ্ৰান্তি কৰি আছে। তেওঁ কৈ আছে যে বিটিআৰ চৰকাৰে ভূমি আৰু ৰাজহ বিভাগৰ পৰা যিখিনি মাটিৰ সমস্যা সমাধান কৰিলে, যিখিনি সেটেলমেন্ট কৰিলে এইখিনি বোলে প্ৰচেছন শব্দটো তেওঁ ৰাইজক ভুল ব্যাখ্যা কৰি আছে। আচলতে বিটিআৰ চৰকাৰখনে ধৰক আপুনি এজন আবেদনকাৰী, আপুনি চৰকাৰৰ পৰা মাটিটো মানে বিচাৰিছে, চৰকাৰে আপোনাক মাটিটো দিছে। এতিয়া চৰকাৰে যে আপোনাক মাটিখিনি দিলে, এই মাটিখিনি আপুনি ব্যৱহাৰ কৰিছে না নাই বা সৎ ব্যৱহাৰ কৰিছে না নাই, আপুনি তাত বসতি কৰিছে না নাই, আপুনি তাত খেতি বাতি কৰিছে না নাই, এইখিনি চৰকাৰে অবজাৰ্ভ কৰিব। আৰু অবজাৰ্ভ কৰি যেতিয়া দেখিব যে আপুনি মাটিখিনি সৎ ব্যৱহাৰ কৰিছে, আপুনি তাতে ঘৰ বস্তি কৰি মানে আছে, আপুনি তাতে খেতি বাতি কৰিছে, তেতিয়াহ'লে চৰকাৰে পৰৱৰ্তী সময়ত এইটো পূৰ্ণতা দিয়ে। গতিকে শ্বাহজাহান আলী আহমেদ ডাঙৰীয়াই প্ৰচেছন শব্দটো ভুল ব্যাখ্যা কৰি ৰাইজক বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিব বিচাৰিছে। আমি UPPL দলৰ পৰা তেখেতক মানে আহ্বান কৰিছো, আপুনি ভোটৰ স্বাৰ্থত ৰাইজক মানে বিপথে পৰিচালিত কৰিব নোৱাৰে। আপুনি যদি এনেকে মানুহখিনিক বিপথে পৰিচালিত কৰে, তেতিয়াহ'লে আমাৰ মানুহখিনি কিন্তু ভূমি যিটো মানে পোৱাৰ এটা চিষ্টেমত গৈছিল তাৰ পৰা কিন্তু বঞ্চিত হ'ব। গতিকে আপুনি এইখিনি কথাৰ পৰা বিৰত থকাটো আমি উচিত বুলি ভাবো। নিৰ্বাচনৰ সময়ত এনেধৰণৰ নিজৰ পক্ষত থকাৰ কাৰণে এনেধৰণৰ কাম কৰাটো স্বাভাৱিক, যিকোনো দলৰে মুখপাত্ৰ বা যোনে নহওক। এতিয়া ইয়াৰ আৰু উদ্দেশ্যটো আচলতে কি? তেওঁলোকৰ কামত আপোনালোকে শংকিত হৈছে, আচলতে আপোনালোকতকৈ তেওঁলোকৰ কথাটো ৰাইজে বেছি নহয়। মানে কথাটো হৈছে ডকুমেণ্টাৰীৰ ওপৰত। মানুহৰ মুখৰ কথা, নিৰ্বাচনত ভোট পোৱাৰ কাৰণে মানুহেতো যি টি কথা কবই, কিন্তু আচল কথাটো কি, ৰাইজক যে বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিছে, এই কথাখিনি ৰাইজক জনোৱাৰ উদ্দেশ্যহে আজি আমি সংবাদ মেলখন সম্বোধন কৰিছো। মই আপোনালোকক দেখাইছিলো যে এইখন হৈছে আমাৰ অৰিজিনেল ডকুমেণ্ট। ইয়াত মানে কিমানখিনি মানুহক ভূমিৰ সেটেলমেন্টখিনি দিয়া হ'ল, পাট্টা দিয়া হ'ল, আবণ্টন দিয়া হ'ল, কিন্তু এইখিনি কথাকে আমাৰ BPF দলৰ সংখ্যালঘু নেতা কৰ্মীয়ে টেম্পাৰিং কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে, যাৰ কাৰণে আমি সংবাদ মাধ্যম আপোনালোকৰ জৰিয়তে ৰাইজক বুজাবলৈ আমি চেষ্টা কৰিছো আৰু আমি আশা কৰিছো ৰাইজে নিশ্চয় বুজি পাব। তেখেতে এটা প্ৰত্যাহ্বান জনাইছে, আচলতে BPF চৰকাৰে সংখ্যালঘু মানুহখিনিক সেটেলমেন্ট দিছে না পট্টা দিছে, কিন্তু আপোনালোকে সংবাদ মাধ্যম বা সামাজিক মাধ্যমত চৰকাৰে আপোনালোকে পট্টা দিম বুলি কৈছে, পট্টা দিয়া হৈছে বুলি কৈছে। আৰু যদি সেটেলমেন্ট দিছে 3 বছৰ বৈধতা আছে বুলি তেখেতে অভিযোগ কৰিছে। আৰু যদি আপোনালোকে পট্টা দিছে ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে। আমাৰ ৰাজহুৱা আমি আৰু কিমান ৰাজহুৱা কৰিম? যোৱা 4 তাৰিখে চিডলি আপোনালোকৰ সন্মুখত, আপোনালোকৰ উপস্থিতিত যিখিনি পট্টা দিয়া হ'ল, সেটেলমেন্ট কৰা হ'ল, সেইখিনিতো আপোনালোকে সংবাদ পৰিৱেশন কৰিছে। অসমৰ ৰাইজে, বিটিআৰবাসীৰ ৰাইজেতো সেইখিনি জানেই। আচলতে শ্বাহজাহান আলী আহমেদ আৰু BPF দলৰ কিছু নেতাই ভয় খাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই 17 বছৰে নোহোৱা কাম এটা যিহেতু কৰি আছে, মুছলমানসকলৰ মাটিৰ সমস্যাখিনি সমাধান কৰি আছে, এনেকে যদি তেখেতে আগবাঢ়ি গৈ থাকে, BPFৰ প্ৰতি মুছলমান মানুহখিনি মানে আকৰ্ষিত নহ'ব, তেওঁৰ পক্ষত নাথাকিব। তেওঁ সেইকাৰণে ভয় ভাবুকিৰে BPF দলৰ যিটো চৰিত্ৰ, মানুহক ভয় ভাবুকি, টকা পইচা তেনেকুৱা প্ৰলোভন দি ভোট মানে আদায় কৰাৰ যিটো অংক, সেইটো বিফল হোৱাৰ ভয়তে এনেকুৱা অপপ্ৰচাৰ কৰি আছে। তেনেকুৱা একো কথা নাই, তেনেকুৱা একো কথা নাই। তেওঁলোকে সম্পূৰ্ণ মানুহখিনিক বিপথে পৰিচালিত কৰিছে। আৰু চৰকাৰৰ মই সেইকাৰণে কৈছো, শ্বাহজাহান আলী আহমেদ ডাঙৰীয়াই টেম্পাৰিং, মিছা অভিযোগ এইবোৰৰ মানে দিয়াৰ ফলত আমি ইতিমধ্যে আইনৰ দ্বাৰস্থ হৈছো আৰু আমাৰ আশা আছে চৰকাৰ তথা প্ৰশাসনে এইখিনি ব্যৱস্থা কৰিব। আৰু এটা কথা মই ক'ব খুজিছো যে সিহঁতে বাৰে বাৰে কৈছে সেটেলমেন্টৰ কথাটো কৈ আছে, যে সিহঁতে কৈছে মাটিৰ আমি আচলতে সিহঁতক পাট্টা, এতিয়া পাট্টা আৰু সেটেলমেন্টৰ বিষয়ে সিয়াৰ জ্ঞান নাই, 1 নম্বৰ কথা। আৰু এটা কথা, আমাৰ চৰকাৰে সেটেলমেন্ট দিছে। আসলে ইয়াতে সামগ্ৰিকভাৱে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো, BPFৰ নেতাকৰ্মীসকলে আচলতে ভয় বা শংকাত যে ভুগি আছে, এইটো একদম জল পটপট হৈছে। কাৰণটো মই কৈছো, এই আজিৰ তাৰিখত যে আমাৰ চৰকাৰে সেটেলমেন্ট দিছে, বিগত 17 বছৰত সিহঁতে ৰাজত্ব চলালে। 17 বছৰত যদি সিহঁতে আচলতে এই মাটিৰ সেটেলমেন্টটো দিলেহেঁতেন, তেনেহ'লে এই মানুহবিলাকক আজি মাটিৰ সমস্যাত নুভুগিলেহেঁতেন। আজি সিহঁতে একো নহয়,
প্ৰতিটো নিৰ্বাচনত আজি এই দল এই BPF দলটো নিৰ্বাচনত পৰাজয় হৈ আছে। সিহঁতে ভয় আৰু শংকাত আবুল তাবুল, এই যিখিনি কথা কৈছে গোটেইখিনি আবুল তাবুল, এটাও মানে সঁচা নহয়। যদি সঁচা অৰ্থত কথাবিলাক ক'লেহেঁতেন তেনেহ'লে আজি আমি প্ৰেছ মিট দিব নালাগিলেহেঁতেন। আমি এটা কথা স্পষ্ট কৰি দিছো, এই BPFৰ মই আচলতে নাম ল'ব খোজা নাই। এই নেতা কৰ্মীজনৰ কিমান পাব্লিক ফেচ আছে, পাব্লিক ফিগাৰ আছে, আপোনালোকে অলপ তদন্ত কৰি চাওক। যোৱা সিহঁতে নিৰ্বাচন খেলিছিল, সেই নিৰ্বাচনৰ সময়ত নিজৰ জাতি জনগোষ্ঠীৰ পৰা ভোট পোৱা নাছিলে এইবিলাক নেতা। নিজৰ জাতি জনগোষ্ঠীৰ ভোট নোপোৱা নেতা আজি আমাৰ ইয়াত আহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে। মই আচলতে নাম ল'ব বিচৰা নাই, মই নাম সেইকাৰণে নলওঁ যে সিহঁতে নাম লোৱাৰ যোগ্য নহয় এই ব্যক্তিকেইজন। মই এটা কথাই সকীয়াই দিছো সিহঁতক যে আমাৰ মাজত যদি আকৌ এনেকুৱা ভুল প্ৰচাৰ কৰে তেনেহ'লে কিন্তু ইয়াৰ পিছত যদি কোনো ধৰণৰ এই তেনেকুৱা ধৰণৰ বেমেজালি সৃষ্টি হয় সেইটো কিন্তু সম্পূৰ্ণৰূপে সেই লিডাৰখিনি দায়ী হ'ব। আৰু মাটিৰ যিটো পাট্টা, সেই পাট্টা আৰু সেটেলমেণ্টৰ অৰ্থটো নাজানে, গমেই নাপায়। আজি 17 বছৰত যিখিনি মাটিৰ পাট্টা দিব পৰা নাই, মাটিৰ যিটো সেটেলমেণ্ট দিব পৰা নাই, আজি আমাৰ চৰকাৰে দিছে কাৰণে আজি সেইবিলাকে সিহঁতে ভয়ত আছিলে এনেকুৱা ধৰণৰ আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু সমাজটো তেনেকুৱা ধৰণৰ এটা মিছা ধৰণৰ প্ৰবলন দি আছে। সেইকাৰণে আমাৰ ৰাইজ, আমাৰ শ্ৰদ্ধাৰ ৰাইজসকলকো আমি আহ্বান জনাওঁ যে আপোনালোকে মিছা কথাত আপোনালোকে ভুল নাযাব। ইতিমধ্যে আমাৰ ডাঙৰীয়া এজন কৈ গৈছে যে আচলতে গোটেইখিনি কথা তথ্য সহকাৰে দেখাই দিছে। সেইকাৰণে মই ভাবো যে আমাৰ চিডলিবাসী ৰাইজক আচলতে আমি বিশেষকৈ আমাৰ সংখ্যালঘু যি সম্প্ৰদায়ৰ লোক মানুহসকল আছে সেই মানুহসকল যাতে আমাৰ যি ব্যক্তিসকলে ইতিমধ্যে একদম গোটেইখিনি বস্তু ডকুমেণ্টাৰী দেখাই দিলে, সেই কথাটোত আপোনালোকে চাব লাগে। আৰু বিভিন্ন ধৰণৰ যি কথাবিলাক কৈছে সেই কথাবিলাক যাতে ভুল নাযায়, সেইকাৰণে আচলতে আমি কথাখিনি অৱগত কৰাইছো।